এই পাৰ্টনাৰ গিলা চবে কেনে আছা? তো বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই, মোৰ কিবা অলপ প্ৰব্লেম আছিল, সেইকাৰণে দিব পৰা নাই। তো আজি এটা ভিডিঅ' বনাম অমলেট কেনেকৈ বনাব লাগে। তো মই বৰ্তমান ডিমা কিনিব যাই আছোঁ দোকানত। বৰ্তমান ৰাতিপুৱা 9:30 মান বাজে। তো ভোকো লাগছে ইফালে। তো ঘৰত দেখো একগিলা চব্জি আছে, চব্জিগিলা মোৰ ভাল নালাগে, সেইকাৰণে ভাবিলোঁ এটা ডিমা কিনি আনি অমলেট বনাই খাং। ভিডিঅ'টা চবে লাষ্টক লাগি চাবি, যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰবি, ফেচবুকত চালে ফ'ল' কৰবি আৰু ইউটিউবত যদি চাই আছা ছাবস্ক্ৰাইব কৰবি। ফাৰ্ষ্টতে এটা বাতিত নাইবা এটা গিলাচত মজা কৰি খুচু কৰি পিঁয়াজ কাটি ল'বি একফালামান, তাতে বঢ়িয়াকৈ কাঁচা জ্বালা দুটামান গোল গোলকৈ কাটি দিবি, দি অলপ নিমখ দি অলপ ভালকৈ সানি ল'বি, নিমখগিলা মিক্স কৰি ল'বি, নহ'লে ডিমা ভাজিত এক চাইডে নিমখ লাগে এক চাইডত নালাগে, সেনে হয়। সেইকাৰণে এনেকৈ আগতে কি কৰি ল'বি, মিক্স কৰি ল'বি, তাৰপিছত ডিমাটা ভাঙি দি আৰু মিক্স কৰিবি ডিমাগিলাৰ লগত। এনেকৈ মজাকৈ মিক্স কৰি লোৱাৰ পাছত আমাৰ এইগিলা মিক্স হৈ গ'ল। এতিয়া আমি কেৰাহীত তেল ঢালোঁ। তো কেৰাহীত ফাৰ্ষ্টতে অলপ তেল ঢালবি, তাৰপিছত তেলখিনি গৰম হোৱাৰ পাছত আমাৰ এইগিলা ডিমাৰ যোনগিলা মিক্স কৰি ল'লোঁ এইগিলা ইয়াতে ঢালি দিবি। তেতিয়া এটা চাইড পুৰা ভাজা হ'ব, ভাজা হোৱাৰ পাছত আমাৰ এই ডিমাটা উল্টাই দিবি, উল্টাই দি এবাৰ এটা চাইড ভাজি ল'বি ভাল কৰি। যদি কোনোবা চাইডত কাঁচা থাকে তো আৰু একবাৰ ভালকৈ উল্টাই পাল্টাই ভাজি ল'বি। তো আমাৰ ডিমা ভাজি হ'লে প্ৰায় অমলেট। তো এতিয়া অলপ চিপি অলপ তেলগিলা মানে ধুনীয়াৰ তেল লাগি থাকে না, অলপ চিপি তেলগিলা যাতে কেৰাহীতে থাকি যায়। তো হোৱাৰ পাছত লাহেকৈ তাৰপৰা ডিমাটা লাহেকৈ উঠাই ল'বি। তো আমাৰ ডিমা ভাজি ৰেডি, অমলেট এটা ডিমা ভাজি অমলেট ৰেডি। তো এতিয়া মোৰো ভোক লাগছে খাং, তো তোৱা ঘৰত ট্ৰাই কৰি চাবি। আমাৰ গাঁৱলীয়া ষ্টাইলত কিছুমানে বহুত মছলা টছলা দিয়ে, ভাল নালাগে এনেকৈ, মই ভাল নাপাওঁ, মই এনেকৈ খাই ভাল পাওঁ। তো তোৱা ট্ৰাই কৰি চাবি। তো লাইক চাইক কৰ চবে, ভিডিঅ'টা লাষ্টক লাগি চাৰ কাৰণে থেংক ইউ চবকে, ধন্যবাদ।